টেন টেনেং এয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ এয়া মাছৰ কণী ভজা মই আকৌ মাছৰ কণী ভজা খাই খুব ভাল পাওঁ এনেদৰে মানে খুন্দাকৈ ভাতলৈনো কিনো খাই নহয় নাই বাৰু এনেদৰে খালীকৈ গৰমে গৰমে খোৱা মজাই বেলেগ চোবাই নহয় জানো বাৰু মই আকৌ ভিডিঅ'বোৰ বনাবলৈ বা সাজি কাজিকৈ ওলাই থাকিবলৈ বেয়া পাওঁ ঘৰত যেনেকৈ থাকোঁ তেনেকৈ বনাই দিওঁ আৰু ভিডিঅ'বিলাক যে সেইকাৰণে মানুহবিলাকে চাবলৈ বেয়া পায় চাগে নাজানো বাৰু যি কি নহওক কিন্তু মাছৰ কণী এনেদৰে ভাজি খাই মই কিন্তু বহুত ভাল পাওঁ দেই আপোনালোকে খাই মাছৰ কণী এনেদৰে ভাজি বহুতে খায় বাৰু ভাজি থৈ দিলে মই এনেকৈ খাই শেষ কৰি পেলাম এতিয়া লৈ লৈছোঁ ধুনীয়াকৈ বহি খাই লওঁ মই খাই লওঁ আপোনালোকে চাই থাকক বেছ টেষ্টি হৈছে দেই মাছৰ কণীখিনি এনেদৰে বনাইছোঁ মাছৰ কণীখিনি ধুনীয়াকৈ একদম ভাঙি থুল গুল কৰি তাত আদা ৰচুন জলকীয়া ধুনীয়াকৈ ভাঙি দি নিমখ হালধি সানি তেলত পিঁয়াজ দি দিছোঁ তাৰপিছত এইখিনি ঢালি দিছোঁ মজা টেষ্টি আপোনালোকেও এনেদৰে নাই খোৱা যদি ভাজি খাই চাব তাৰপিছত ক'ব মোক কেনেকুৱা লাগে